কোনটো ষ্টপেজত নামিবা তুমি? কথা জিতু কাঞ্চন, পাঠ শ্ৰুতি ডেকা। কোনটো ষ্টপেজত নামিবা তুমি? গীতানগৰৰ পৰা জুৰোড নে AIDC, অথবা AIDCৰ পৰা জুৰোড নে গীতানগৰ? কোনটো ষ্টপেজত নামিবা তুমি? নে অকণমান আগুৱাই যাবা, জুৰোডৰ পৰা কমাৰ্চ হৈ গুৱাহাটী ক্লাব এৰি সুদূৰ জালুকবাৰীলৈ? জালুকবাৰীত নামি কৃষ্ণচূড়াৰ দেশত যাবা নেকি বাৰু তুমি? হয়, কৃষ্ণচূড়াৰ দেশতেই যাবা তুমি। কাৰণ তাত ৰৈ আছে তোমাৰ জন্ম জন্মান্তৰৰ প্ৰেমিক, অধীৰ আগ্ৰহেৰে তোমালৈ বুলি দুহাত মেলি ল'বলৈ মৰমেৰে আঁকোৱালি। তাতে হ'ব নেকি তোমাৰ লাষ্ট ষ্টপেজ? নহয়, সেয়া তোমাৰ লাষ্ট ষ্টপেজ হ'ব নোৱাৰে। তুমি মাথো তাত লগ পাবা তোমাৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ থকা তোমাৰ সেই আজন্মৰ প্ৰেমিকক। মিছা প্ৰেমৰ মায়াজালত বন্দী কৰা তাক আৰু অলপ বাইকত বহি ডেটিঙলৈ যোৱা। গুৱাহাটীৰ মাজমজিয়াত নুসুমাবা তুমি। মালিগাঁও ট্ৰেফিক জামে বাধাৰ প্ৰাচীৰ হ'ব পাৰে তোমাৰ প্ৰেমৰ নাটকখনত। গাড়ীৰ হৰ্ণ, কলা ধোঁৱা আৰু ধূলি বালিয়ে তোমাৰ ৰোমান্টিক মুড অফ কৰি দিব পাৰে। শৰাইঘাটৰ ফালে যোৱা তুমি, তোমাৰ মতলীয়া প্ৰেমিকৰ লগত শৰাইঘাটৰ ব্ৰিজৰ মাজত ৰৈ এটা চেলফি উঠা। তোমাৰ বলীয়া প্ৰেমিকৰ লগত বাইহাটা ৰঙিয়াৰ ফালে অলপ ঘূৰি আহা, য'ত তোমাক কোনেও চিনি নাপায়। তোমাৰ যেতিয়া হৈ যাব স্বাৰ্থ পূৰণ, তেতিয়া তাক ইগন'ৰ কৰিবা। সি যদি সোধে কিয় মোৰ লগত এনেকুৱা কৰিলা বুলি, লাহেকৈ ক'বা ভুল হ'ল, মাফ কৰি দিবা বুলি। আকৌ নতুন এজন বাছি ল'বা, তালৈ ঘূৰি নাযাবা, তাৰ খবৰো নল'বা, নহ'লে তোমাৰ জীৱনটো ৰঙীন নহ'ব। কাৰণ তাৰনো কি আছে, এখন সঁচা হৃদয়ৰ বাদে তাৰ আৰু একো নাই। মানুহক মৰম দিয়াৰ বাহিৰে সি একো নাজানে। গতিকে তাৰ লগত তুমি তোমাৰ জীৱনটো কিয় ধ্বংস কৰিবা? তুমি তোমাৰ ষ্টাইলতে থাকা সদায়। কোনোবাই কান্দিলে তাতে তোমাৰ কি আহে যায় কোৱা? মাথো গাৰ কাপোৰ সলোৱা দি সলাই যাবা, যেনেকৈ এটা ষ্টপেজ এৰি আনটো ষ্টপেজ।